বৌ হাতৰ কাৰণে দোকানখন দিছো গোটেই গাঁওখনে কিনিকিটা অলপমান সুবিধা হয় ভালে কৈছে তই সব বস্তু পাই নে পিছে তোৰ দোকানত চব পাবি বৌ আটা হালধি গুড়া পিঠাগুড়ি চব পায় চেনি নিমখ আটা চেনি নিমখ দালি চয়াবিনৰ পৰা আদি কৰি গোটেই ৰান্ধা বস্তুখিনি হাইহালৰ যোগাৰ চবে পায় ভালে কৈছে আৰু শুনে পিছে এটা কথা হ'লে কি কথা তেওঁ বজাৰতে চেনি আনবা পাহৰিলা তই মই এগিলাচ খাই দিছো আনলি তোক মই কথা মাৰি কিনো কয় বৌ ৰাস্তা ঘৰত ইয়াতো লৈ আহিছে চেনি নিবা লাগে প্ৰথম দোকানখন দিছো কৈ চেনি খুজবা আহিছা সেনেকে দিয়া বস্তু নেকি এই গাঁওখনে কিনিবৰ কাৰণে দোকানখন মাৰা যাব পাইছোৱা ভগা আনি পেলাই কি দিন নহয় এওঁ আনবো কৈছে মোক তাতে লৈ আহি যায় আকৌ মই আনলি দি দিবি বুলি কয় পুৰাম এই পইচা আছে যদি 10 টকা লৈ আহে বাপা 10 টকা মই চেনি দি ফেলাম যা এনেকে ধান মাৰা দোকান নহয় কাৰণ পইচা নাই এই ঘৰত কালি আকৌ ধান বেছি আনবো এওঁ দেচোন বাৰু ধাৰে দি মোৰ কি মুখত মাৰি মৰি লাগে ভাই কাষ্টমাৰ নিদিলেও নহয় তাকো গিলাচ লৈ আহিছে হ'ব দে অলপ দি পেলাবা ৰাম এই পুৱাই কিহত যে চেনি ধাৰে নিবা আহিছি ঘৰত ধাৰে নিয়ে বাকী নাই আকৌ দোকানৰ পৰাই নিবা আহিছি আমাৰ অসমীয়া তিৰি মুখাৰ এই ধাৰে নিয়া স্বভাৱটো নুবুজবা এই বৌ এক গিলাচ চেনি দিছো ৰাতিপুৱাই ঘূৰি দিবি যেদিন না মোৰ গোটেই দেহা ফক ফৰাই যাব দেই দিম দে ভগা তো ইনকা ধাৰে খুজবা আহিলি দি থাকিবিছ নে মোক ধাৰে দিবা লাগি মই দোকানখন পাতি লৈছো এই ৰাতিপুৱাই ঘূৰি আনিবি 2 গিলাচ কৰি পেলাই এনেকে যদি মই ধাৰে দিয়া বুলি গম পাই কাষ্টমাৰ বিলাকে তেতিয়া দেখোন কোনোবা আহি পেলাই এই এদিনৰ কাৰণে দোকানখন ধাৰে দিছো নে কি দিনে ঘূৰি দিম